তেখেতে নিজৰ মানে জাষ্টিস নিজে ওলাব যে 26th বিগিনিং অফ 26 লগে আমি 80% আমি সলভটো আমি দেখা পাম তো ইটস এ মাৰ্ডাৰ ফুল ফ্লেজড মাৰ্ডাৰ আৰু এইটো প্লেনিং থাকিবই লাগে আৰু জুবিন অকমান কেয়াৰলেছ আছিল তাৰমানে জুবিনদাৰ মৃত্যুৱে বিভিন্নজনৰ ভিতৰুৱা কথা কিছু মুখা খুলিব এটা চেঞ্জ আহিব সিহঁতে মাৰিছে জুবিন এতিয়াও আছে যেতিয়ালৈকে তেওঁৰ সলভ নহ'ব তেখেত নাযায় মহাভাৰত হৈছিল যেনেকুৱা ৰামায়ণ হৈছিল সেইটো সময়ত হৈছিল এতিয়া আমাৰ সেইবিলাক বস্তু আমি ভাবিলে কিবা লাগে এই ঘটনাটো এটা সময়ত এনেকুৱা মানুহে একো কৰিব নালাগে যোনে যোনে যি কৰিছে নিজে নিজে উলিয়াই আহি নিজে নিজে বকিব নিজে নিজে কৰিব আপোনালোকে ধৈৰ্য ধৰক যোন চামকানু মহন্তই জুবিনক হাঁহিছিল জুবিন এতিয়া 50% জুবিন হয় তেখেতৰ দায়িত্ব নাছিল নেকি জুবিন 50%ক 100% কৰাৰ জুবিনৰ ন্যায়টো এটা হিষ্টৰিক ন্যায় হ'ব হিষ্টৰিক জাজমেণ্ট হ'ব জুবিনক ভগৱান হিচাপে পূজা কৰা ষ্টাৰ্ট হ'ব এইটোক আমি মাদাৰী কম নমস্কাৰ ভেটেৰেন বাইটাৰৰ অন্য এটা খণ্ডলৈ মই পুহিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰাণৰ শিল্পী জুবিনদাৰ মৃত্যুৰ আজি 15টা দিন পাৰ হৈ গ'ল কিন্তু এতিয়াও জুবিনদাৰ মৃত্যুৰ ৰহস্য শেষ হোৱা নাই বৰঞ্চ দিনে দিনে এই ৰহস্য বৃদ্ধিহে পাই গৈ আছে আৰু জুবিনদাৰ মৃত্যুৰ আগৰ কিছু ঘটনা আৰু মৃত্যুৰ পাছৰ ঘটনাবোৰৰ মাজত যেন কিবা এক মায়াবী সংযোগ অথবা অলৌকিক সংযোগ আছে গতিকে এই সমগ্ৰ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ বাবে আজি আমাৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট টেৰট কাৰ্ড ৰিডাৰ ডক্টৰ ববিতা সিনহা বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম আৰু নমস্কাৰ আৰু থেংক ইউ ছ' মাছ মোৰ ইয়াতে অহাৰ কাৰণে আজি আমি কথা পাতিম জুবিনদাৰ সম্পৰ্কত বিভিন্ন কথা কিন্তু প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিম যিহেতু এতিয়া জুবিনদাৰ ন্যায়ৰ বাবে সকলোৱে যুঁজ দি আছে গতিকে আপোনাৰ কাৰ্ডৰ মাধ্যমেৰে জুবিনদাৰ ন্যায় পাবনে কি ক'ব মই প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ যেতিয়া তেখেতৰ ডেড বডি যেতিয়া মানে গুৱাহাটীত আনাৰ পৰাই মই কিছুমান বস্তু কৈ গৈ আছিলোঁ যোনটো মই ফেচবুকত পষ্ট কৰি গৈ আছিলোঁ ফাৰ্ষ্ট কথা মই কৈছিলোঁ যে তেখেতৰ প্ৰচেছন যোনটো তেখেতৰ ডেড বডি আহি পোৱাই নাই অসমত তেতিয়াই কৈছিলোঁ ইট উইল বি নেক্সট টু জুবিনৰ কথা আমি পাৰ্টিকুলাৰলি কিয় ক'ব গৈ আছোঁ কাৰণ জুবিনৰ নিচিনা দিব্য আত্মা স্পিৰিচুৱেল চ'ল হয় তেখেত আৰু সেনেকুৱা আত্মা এটা যুগতহে জন্ম হয় সদায় নহয় আৰু তুমি যেতিয়া মোক সুধিবা যে কিয় আপুনি এইটো কথা ক'লে কাৰণ তেখেতৰ ঢুকাওঁতে যোনটো মানে স্পিৰিচুৱেল থিংছ হৈ আছে সেইবিলাক নৰ্মেল মানুহৰ কাৰণে নহয় আজি তেখেতে অসমৰ সম্পদটো হয়েই তাৰ লগত তেওঁ এজন ইণ্টাৰনেশ্যনেল মানে এটা এছেট হয় আৰু ন্যায়ৰ কথা যোনবিলাক আমি এতিয়া চলাই আছোঁ ন্যায়টোতো এনেই মই বুলি নহয় আমি এটা এনাৰ্জি পাইছিলোঁ যে 26th বিগিনিং অফ 26 লগে আমি 80% আমি সলভটো আমি দেখা পাম আৰু 2028 লগে আমি ধৰিছোঁ কিয় 2000 এণ্টায়াৰলি মানে ফুল্লি এটা ক্লিয়াৰ পিকচাৰ ইয়া একিউজড একুইট এণ্ড ইউ হ'ব আৰু কথাটো হ'ল কি চেষ্টা কোনো কৰা নাই তেখেতক আজিলৈকে আমি শুনা নাই যে কোনোবাই আহি পেলাই এভিডেন্স দিছে ইয়া কোনোবাই সহযোগ কৰিছে নকোৱাৰ আগতেই বস্তুবিলাক চব ওলাই পৰিছে চ' দিছ শ্ব'জ যে জুবিনে নিজৰ লৰাইটো নিজে লৰিব তেখেত হ'ল এটা দিব্য আত্মা আৰু সেনেকুৱা আত্মাক কোনো মানে অভাৰটেক কৰিব নোৱাৰিব আৰু তেখেতে নিজৰ মানে জাষ্টিস নিজে ওলাবই আমি একো কৰিব নালাগে নিজে নিজে ওলাই আহিব হয় আৰু তেখেতে নিজৰ ন্যায়ৰ বাবে নিজেই যুঁজ দিব লাগিব হয় কথাটো আৰু তাৰ লগতে তেওঁৰ মৃত্যুৰ আগৰ কিছু ঘটনাৰ লগত মৃত্যুৰ পাছৰ বহু ঘটনা সংযোগ হৈছে বহুতেই কৈছে এয়া মায়াবী সংযোগ অলৌকিক সংযোগ আপুনি কি ক'ব এইটো এটা অলৌকিক সংযোগ তেওঁ এটা মই ক'লোঁ ন দিব্য আত্মা হয় স্পিৰিচুৱেল চ'ল হয় আৰু এনেও আমি নৰ্মেল মানুহো মৰাৰ 40 দিন আগত আমি গম পাওঁ আমি নিজে গম নাপাওঁ যে 40 দিন পিছত মৰিম কিন্তু কিছুমান কথা তুমি বুলি কৈছোঁ দেই সৰু যিহেতু তোমালোকে এনেই চাবা ঢুকোৱাৰ পিছত বহুত মানুহে বহুত কথা কয় মানুহজনে সেইদিনা মোক লগ পাইছিল এইটো কথা কৈছিল মোৰ তাত এনেকুৱা আহিল কিছুমান মানুহে ঘৰৰ প্ৰব্লেমবিলাক সলভ কৰিব বিচাৰে 40 দিন আগত মানুহে এনেও গম পাই যায় অকণমান হ'লেও তেখেতৰ আত্মা ইয়া নিজৰ মানে শৰীৰে গম পাই দিয়ে যে তুমি 40 দিন পিছত তুমি ইয়াতে নাথাকিবা হা কিন্তু জুবিনৰ ক্ষেত্ৰত তেওঁ প্ৰত্যেকটা গান মই বহুত গান তেখেতৰ শুনা নাই কিন্তু এতিয়া যোনবিলাক শুনি আছোঁ চব কথাই ৰিলেট হৈ আছে সব ইনচিডেণ্টৰ লগত
তাৰমানে আমি এইটো ভাবিব লাগিব আৰু মই আগতেও কৈছোঁ যে তেখেতে ন্যায় পোৱা মানে আমি চবেই ন্যায় পাম আৰু তেখেতৰ ন্যায় মানে প্ৰচেছত বহুত বস্তু ওলাই আহিব যোনবিলাক মানে চব দাবী আছে এটা কথা আছে না এভৰি ডগ হেজ এ ডে চ' কাৰ কি হয় ঠিকনা নাই হয় তাৰমানে জুবিনদাৰ মৃত্যুৱে বিভিন্নজনৰ ভিতৰুৱা কথা কিছুমান মুখা খুলিব এটা চেঞ্জ আহিব আৰু জুবিনৰ ন্যায়টো এটা হিষ্টৰিক ন্যায় হ'ব হিষ্টৰিক জাজমেণ্ট হ'ব হিষ্টৰিক জাজমেণ্ট যেনেকুৱা মই জুবিনক কম্পেয়াৰ কৰিব নিবিচাৰোঁ কিন্তু এনেকুৱা এটা সময় আহিব জুবিনক ভগৱান হিচাপে পূজা কৰা ষ্টাৰ্ট হ'ব এতিয়া চোৱা তেখেতৰ য'ত ঢুকাইছে তেখেতৰ জেগাবিলাকত এতিয়াও ধূপ দানি চাকি দি আছে কণ্টিনিউ এটা এইটো কণ্টিনিউৱেশ্যন চলিব এটা যুগ আহিব মানুহেতো আমিহে জুবিনক দেখিছোঁ মানুহ হিচাপে কিন্তু এটা জেনেৰেশ্যনৰ পিছত তেখেতক ভগৱান হিচাপে মানুহে মানিব চ' হি ইজ নট এ নৰ্মেল পাৰ্চন হয় তেওঁ সঁচাকৈয়ে এগৰাকী দিব্য য়েছ আৰু আমি একদম আমি মানে ধন্যবাদ দিব লাগে যে সেই ল'ৰাজন আমাৰ মাটিৰ হয় এইটোৱে দুখ আমাৰ মানুহে আমাৰ ল'ৰাক মাৰিলে হয় সেইটোৱে দুখ আৰু যিহেতু এতিয়া কোনোবাখিনিত সকলোৱে হয়তো বুজি পাইছে যে জুবিনদাক মৃত্যু সহজ মৃত্যু নাছিল কোনোবাখিনিত হত্যা কৰা হৈছিল জুবিনদাৰ এই হত্যা যি হৈছিল এয়া কোনোবাখিনিত আগৰে পৰাই আচলতে পৰিকল্পনা আছিল নেকি যে আগতেও চেষ্টা কৰিছিলে নেকি তেওঁলোকে যিসকল তেওঁৰ লগতে আছিলে জুবিনৰ ইচ্ছা মাৰ্ডাৰ বুলি ক'লে যে খালি বন্দুক দি মাৰিলে মাৰা নহয় মানুহক এটা মেণ্টেলো মাৰে আমি যোনবিলাক ভিডিঅ' ফুটেজ দেখিছোঁ সেইটোক আমি মাৰ্ডাৰেই ক'ম কিয় ইমান মানুহ থকাৰ পিছত যোনটো পোষ্টমৰ্টম ৰিপৰ্টটো আমি মানি লৈছোঁ যে ড্ৰাউনিঙত মৰিছে ডুবি মৰিছে ইমান মানুহ থকাৰ পিছত মানুহ এজন ডুবিব পাৰে নেকি ফাৰ্ষ্ট কুৱেশ্যন ছেকেণ্ড কুৱেশ্যন হ'ল তেখেত এজন মেডিকেল ইছ্যু থকা মানুহ আছিলে য'ত ডক্টৰে ক্লিয়াৰলি কোৱা আছিলে যে তেখেতে পানীৰ ওচৰত যাব নালাগে জুইৰ ওচৰত নালাগে ইন স্পাইট অফ ডেট তেখেতৰ কেয়াৰ টেকাৰ এতিয়া আমি কেয়াৰ টেকাৰ বুলি ক'লে অৰ্গেনাইজাৰ শ্যামকানু মহন্তক ক'ম আৰু মেনেজাৰ সিদ্ধাৰ্থক ক'ম যোনটো মানে ফাৰ্ষ্ট হেণ্ড কেয়াৰ টেকাৰ সিহঁতৰ দায়িত্ব নাছিল নেকি যে তেখেতক পানীত নিব লাগে জুইত নিব নালাগে হয়নে নহয় তাৰপিছত থাৰ্ড হ'ল আমি দেখিছোঁ লাষ্ট মানে প্ৰিভিয়াছ নাইটত পূৰা সিহঁতে ক্লাবত ড্ৰিংক চিংকছ কৰিছে আৰু আমি জানা মতে আমি গৰিমাও কোৱা মতে যে তেখেতে নেক্সট ডে শুই ভাল পায় দিনত আৰু জুবিনে দিনত শুৱে এইটো আমি চবেই জানো বিকজ মানুহ এটাক ৰেষ্ট লাগে আৰু তেখেত এজন বেমাৰ থকা মানুহ আছিলে তেখেতক ৰেষ্ট নিদি পেলাই সিহঁতে ইয়াতত লৈ গৈ ড্ৰিংকছ কৰাইছে পূৰা সেইটোতো আমি ভিডিঅ'ত দেখিছোঁ আমি কোনো ক'ব নালাগে শেখৰো ক'ব নালাগে XY জেটো ক'ব নালাগে সেইটো কি হয় সেইটোতো ইনডাইৰেক্টলি ডাইৰেক্টলি ইটছ আ মাৰ্ডাৰ তেখেতক এক্সজষ্ট কৰাইছে আৰু এটা লাষ্ট ভিডিঅ' তোমালোকে দেখিছানে নাই পিছফালে তেখেতৰ উইদাউট লাইফ জেকেট পিছফালে সিহঁতে আহি আছে তেওঁ আগফালে গৈ আছে দেখিছা ন তেতিয়া কি হৈছিল হি ৱাজ এক্সজষ্টেড এনেকুৱা লাগিছে যে পিছফালৰ পৰা খেদি গৈ আছে মানুহজন একদম টায়াৰ্ড যেতিয়ালৈকে তেওঁ এক্সজষ্ট নহয় হয়নে নহয় আৰু সেইটো দেখিছোঁ তো ইটছ এ মাৰ্ডাৰ ফুল ফ্লেজেড মাৰ্ডাৰ আৰু এইটো প্লেনিং থাকিবই লাগিব অৰ্থাৎ আপোনাৰ কাৰ্ডৰ মাধ্যমেৰে যদি আমি চাওঁ ছিংগাপুৰত যোৱাৰ আগতেও কোনোবাখিনিত জুবিনদাক মাৰ্ডাৰ কৰাৰ কোনো চেষ্টা হৈছিল য়েছ এইটো পৰিকল্পনাৰ কাৰণেইটো লৈ গৈছে আৰু ছিংগাপুৰত কৰা হৈছে কাৰণ ইণ্ডিয়ান জুৰিছডিকশ্যনত নপৰিব ইয়াতে পৰিলে অকণমান বেলেগ হ'লেহেঁতেন এতিয়া ধৰক এটা আমাৰ এটা হিকাপ আহি গৈছে যে তাৰ অসমীয়া প্ৰবাসী যোনবিলাক যোনে তাক মানে লৈ গৈছিলে সিহঁতে আহি পেলাই ইয়াতে সহযোগ কৰিব নে নকৰে এতিয়া আপোনাৰ তোমালোকৰ চেনেলৰ মাধ্যমত মই ক'ব বিচাৰোঁ আপোনালোকেতো জুবিনক মৰম কৰি এজ এ চেলিব্ৰিটি তোমালোকে অৰ্গেনাইজ কৰি লৈ গৈছিলা ন যদি সঁচাকৈ মৰম কৰে তেতিয়াহ'লেতো আহিব লাগে সহযোগ কৰিব লাগে তেখেতৰ মৃত্যুৰ মানে ৰহস্য হ'ব পাৰে নহ'ব পাৰে সিহঁতে নাজানিবও পাৰে তো আপোনালোকে আহি হেল্প কৰিব লাগে ন হয় আৰু জুবিনদাৰ সৈতে এই এছ নামটোৰ এছ যিটো এলফাবেট খুব সম্পৰ্ক আছে ছিংগাপুৰ শ্বিলং শ্যামকানু সিদ্ধাৰ্থ শেখৰ জ্যোতি কি ক'ব এই ক্ষেত্ৰত সেইটো এটা কোইনচিডেণ্টেল বস্তু নাম্বাৰ্ছ আৰু এলফাবেটছ ইনচিডেণ্টেলি তেখেত নাম্বাৰ 9 আৰু তেখেতৰ ক্ল'জ আছিল নাম্বাৰ 7 ৰাইট নাম্বাৰ এছ মানুহবিলাক কিন্তু অকণমান চেলফিছ হয় এছ চবকে কোৱা নাই দেই এইটো আকৌ চবেই নাভাবিব লাগে যে চেলফিছ ইন দ্য চেন্স
কিছুমানে চেলফিছনেছটো পজিটিভলি লৈ যায় যে মই এইটো কাম কৰিম মই মৰি হ'লেও কৰিম মানে মই চেল্ফ ছেক্ৰিফাইচ কৰি মোৰ নিজৰ কামটো ভালকৈ কৰিম মোৰ বছক মই বচাম ইয়া দেট ইজ অলছ' কল্ড চেলফিছ আৰু কিছুমানে ভাবে যে মোকে লাগে ময়ে খাম মই হ'ব লাগে মই সেইটো এটা চেলফিছ চ' চবতে এটা পজিটিভ নেগেটিভ থাকে কিন্তু চবেই কৈ আছে এইটো কোইনচিডেণ্টলি মিলি গৈছে কাৰণ এই বছৰটো 9th ইয়াৰ হয় 9th মংগলৰ বছৰ আছিল আৰু জুবিন অকণমান কেয়াৰলেছ আছিল আৰু কিন্তু এটা কথা তেওঁৰ ডেষ্টিনি আছিল আৰু তেখেতে যদি এনেকুৱা নুঢুকালে বহুত বস্তু নোলালেহেঁতেন ওলাবই লাগিব কিন্তু তেখেতক জাষ্টিছো দিব লাগিব জাষ্টিছটোৱে চব বস্তু আমাক এটা চেঞ্জ ৰেভলিউশ্যন আনিব আৰু জুবিন এটা ভইচ আছিল এতিয়া তেওঁ এটা পলিটিকেলিও থ্ৰেড আছিল কালচাৰেলিও থ্ৰেড আছিল তাৰপিছত চব ধৰণৰ এটা মানে তোমাৰ পৰিৱেশত তেওঁ এটা থ্ৰেড আছিল তেওঁ এটা ইণ্ডিভিজুৱেল এটা পাৰ্টিকুলাৰ বস্তু নাছিলে তোমালোকে চাবা যে ইভেন ভূপেন হাজৰিকা হি ৱাজ এ লেজেণ্ড কিন্তু ভূপেন হাজৰিকাও এট ওৱান পইণ্ট অফ টাইম তেখেত বিজেপিৰ কাৰণে MP হ'ল হয়নে নহয় কিন্তু জুবিন নাছিল জুবিন ৰাইজৰ আছিল তেখেতে পাৰ্টিকুলাৰ কাৰো কাৰণে একো কৰা মানে নাছিলে হি ৱাজ ফৰ অল চবকে নিজৰ ভাবিছিলে চ' সেইটো কথা সেইখিনি আৰু আপুনি যিহেতু ক'লে জুবিন দাই নিজেই নিজৰ ন্যায় উলিয়াব লাগিব গতিকে আমি এটা নিৰ্দিষ্ট বছৰ বা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব পাৰোঁ নেকি যে এইটো সময়ত জুবিন দাই ন্যায় পাব পাৰে মইতো ক'লোঁ ন যে বহুত বস্তু ওলাই অহা নাই বহুত বস্তু আৰু কোনো ওলাব নালাগে এইবিলাক চব নিজে ওলাই আহিব নিজে নিজে বকিব চ' 2026 মই ক'লোঁ ন প্ৰথম ভাগত 80% চল আমি অলমষ্ট আমি চবে গম পাই যাম এইটো হৈছে 2028 হ'ল এক্সট্ৰিম য'ত চাজাই ইয়া এটা ট্ৰায়েলটো চলিব ন যিমান এটা মাৰ্ডাৰৰ ধৰা ইহঁতৰ এটা ৰাইট আছে নিজকে বচাবৰ কাৰণে ন্যায় এইটো ল'ব চ' 2028ত চব বস্তু আহিব আৰু এতিয়া বহুতেই কৈ আছে জুবিন দাৰ পুনৰ জনম হ'ব তেওঁ পুনৰ আমাৰ মাজলৈ আহিব আপুনি কি ভাবে মই দেখিছোঁ মই ইভেন নকওঁ কিছুমান ৰিলিজিয়াছ এজন তেখেতেও কৈছে যে ছিংগাৰ জুবিন এতিয়াও আছে যেতিয়ালৈকে তেওঁৰ ছল্ভ নহ'ব তেখেত নাযায় এণ্ড জুবিন উইল ছল্ভ হিজ অ'ন প্ৰব্লেম হিজ ছ'ল ইজ ৱাণ্ডাৰিং কাৰণ তেখেতৰ যোনটো লাষ্ট মৃত্যুটো বহুত কষ্টকৈ ঢুকাইছে আৰু সিহঁতক শান্তি দিব নালাগে যোনে যোনে এইটো কৰিছে ডেফিনেটলি আইনৰ প্ৰক্ৰিয়াত এভিডেঞ্চ বিচাৰিব হেন টেন কিবা কিবি বিচাৰিব কিন্তু সিহঁতক ৰেহাই দিব নাই দে শুড বি আণ্ডাৰ কাষ্টডি আণ্ডাৰ জেৰা কাৰণ যি হওক সিহঁতে যদি মাৰাও নাই কথাৰ কৈছোঁ সিহঁতে মাৰিছে কাৰণ যোনখিনি আমি দেখিছোঁ ইমান মানুহজন ইমান কথা পাতি পাতি তেখেতলোকে সাগৰত পেলাই দিছে মানুহজনক কোনে কি কয় আজি শেখৰে যে কৈ আছে বিষ দিছে সি কি কৰি আছিল বিষটোক সি কিয় নাখালে সিটো ইমান মৰম কৰে ন জুবিনক জুবিনটো তেওঁৰ দাদা আছিল জুবিন ঢুকালে কি হ'ব জানে আৰু সি ঢুকালে একো নহয় সি কিয় নুঢুকালে কথাটো কৈছে দেট শুড বি দ্য এটিটিউড হয়নে নহয় চ' এইবিলাকতো চবেই এটা এটাৰ ব্লেম কৰিব শেখৰে এতিয়া সিদ্ধাৰ্থ কৰিব সিদ্ধাৰ্থে শেখৰক কৰিব এইবিলাক চলি থাকিব আল্টিমেটলি অল আৰ ক্ৰিমিনেল চব যিমান ইনভলভ আছে চবেই ক্ৰিমিনেল হয় যদিও হাতেদি তাক মাৰা নাই কিন্তু সিহঁতে মাৰিছে সহায় কৰিছে মাৰিছে সহায় নহয় একো ইনিচিয়েটিভ লোৱা নাই ন বচোৱাটো একো ইনিচিয়েটিভ লোৱা নাই আৰু এই অমৃত প্ৰভা কৈছোঁ তুমি ইমান ক্লিপবিলাক কিয় পাবা এণ্ডটো দেখাব লাগে ন আমি এণ্ডটো চাব বিচাৰিছোঁ কেনেকুৱা ঢুকাল সেই এণ্ডটো আমাক দেখা তোমাৰ কি ফিলিংছ আছিল তুমি কি তৃপ্তি লৈ আছিলা আমি নৰ্মেল মানুহে চাই আমাৰ গা জ্বলি আছে তুমি কেনেকুৱা ভিডিঅ' ক্লিপছবিলাক ল'লা তুমি দেখা পোৱা নাই নেকি যে এনেকুৱা কৰি আছে মোক মানে ইউ ন' হাউ ইজ ছাফাৰিং কেনেকুৱা দুখ লগা পৰিৱেশ হয়নে নহয় আজি পুৰা এণ্টায়াৰ ৱৰ্ল্ডত এইটো এটা ইছ্যু জুবিনৰ ইছ্যুটো আজি অসমত থকা নাই খালি আজি অসমক আজি আমি মুখ্যমন্ত্ৰীক আমি ট্ৰাষ্ট কৰিছোঁ কাৰণ তেখেতে নিজে ইনিচিয়েটিভ লৈছে কিন্তু জুবিনে মই ক'লোঁ জুবিনে নিজৰ জাষ্টিছ নিজে যদি কিবা কিবি হয় অল হেজ টু বি আনচাৰেবল টু দ্য ৱৰ্ল্ড ৱাইড এইটো UN আহিব চব আহিব চাই থাকা এইটো কেছ এনেই নাযায় এইটো সাধাৰণ কেছ নহয়
এইটো এটা অসাধাৰণ কেছ অসাধাৰণ কাৰণ এইটো প্ৰমাণ সেইটোৱে প্ৰমাণ খালি মানুহক টিপি মাৰিলে মাৰা নহয় না তাক কেনেকুৱা মাৰিছে আৰু শেখৰে সিদ্ধাৰ্থক পয়জন দিয়া কি কৈছে সি তোমাৰ শেখৰতো ওচৰত আছিল তাৰ পয়জন দিছে যদি তুমি বচাব লাগিছিল নে নালাগিছিল তাক ধৰিব লাগিছিল নে নালাগিছিল আৰু তোমাৰ যদি থ্ৰেট আছিল তুমি লগে লগে তুমি ফোন কৰি কিয় নকলা যে মোক এটা থ্ৰেটেনিং দি আছে তোমাকতো মুখ্যমন্ত্ৰী নিজে গৈছে ন তেখেতে নিজে ডেড বডি আনিব তুমি তেখেতক কিয় শ্বেয়াৰ নকৰিলা লগে লগে যে মোৰ থ্ৰেট আছে আপোনালোকে মোক লৈ যাওক মই চব কথাখিনি কম হয়নে নহয় তুমি ঘৰত আহি ইউটিউবাৰক মাতি পেলাই তোমাৰ ক্লাৰিফিকেশ্যন দি আছা তাৰপিছত 10 দিন পিছত যে SIT কৰি আছা এইবিলাক কি কি ড্ৰামা হয় আৰু জুবিন দাক এতিয়া যিটো স্থানত তেওঁক শেষকৃত্য প্ৰদান কৰা হৈছে 12 বছৰ পূৰ্বে সেই স্থানতেই তেওঁ জিৰণি লৈছিল আৰু 12 বছৰ পাছত সেই স্থানতেই তেওঁক শেষকৃত্য এইটো এটা তীৰ্থস্থান হ'ব তীৰ্থস্থান হ'ব এতিয়া সেই যিটো আচলতে এই গোটেইখিনিৰ মাজত কিবা এটা সংযোগ আছে বুলি ভাবেনে আছে সেই তেখেতে এটা ৰেভলিউশ্যনৰ কাৰণে আহিছে মই ক'লো নহয় দিব্য আত্মা হয় যেনেকুৱা মহাভাৰত হৈছিল যেনেকুৱা ৰামায়ণ হৈছিল সেইটো সময়ত হৈছিল এতিয়া আমাৰ সেইবিলাক বস্তু আমি ভাবিলে কিবা লাগে এই ঘটনাটো এটা সময়ত এনেকুৱা মানুহে পঢ়িব ভাবিব শুনিব উই আৰ লাকি ডেট উই হেভ চিন আ গড হয় তেহে জীৱন্ত ভগৱান আছিল জীৱন্ত ভগৱান আৰু টেৰট কাৰ্ডৰ মাধ্যমেৰে আপুনি ইতিমধ্যে ক'লে তেওঁ নিজৰ জাষ্টিছ নিজে ল'ব লাগিব নিজে ল'ব লাগিব নহয় ল'ব নিজে ল'ব হয় আৰু এটা নিৰ্দিষ্ট সময়ত এই বিচাৰটো ওলাই পৰিব আমাৰ সকলোৰে আমি একো ভাবিব নালাগে মই সেইকাৰণে কৈছোঁ ৰাইজক আপোনালোকে ধৈৰ্য ধৰক প্ৰচেছক কোনোবা এটাইতো লৈ যাব লাগিব আগবঢ়াই আপোনালোকে CBI या CID যোনে লৈছে সিহঁতক আমি সময় দিওঁ সিহঁতক প্ৰচেছটো আৰামত কৰিব দিয়ক একো কৰিব নালাগে যোনে যোনে যি কৰিছে নিজে নিজে উলিয়াই আহি নিজে নিজে বকিব নিজে নিজে কৰিব ইয়াতে কিন্তু এতিয়ালৈকে চোৱা কিবা কষ্ট হৈছে নেকি এভিডেন্স কৰে একো হোৱা নাই চব নিজে ওলাই পৰি আছে একোটো কষ্ট হোৱা নাই বিচাৰি ফুৰিব হোৱা নাই ক'ৰবাত গৈ পেলাই কিবা চেম্পল কভাৰ কৰি আছে একোটো হোৱা নাই ন আৰু এতিয়া যদি ছিংগাপুৰৰ গভৰ্ণমেণ্টটো একদম 100% সহযোগ কৰিব কাৰণ ছিংগাপুৰৰ লগত যোনটো আমাৰ এটা MOU সাইন কৰা আছে তাতে কৰিব আৰু ছিংগাপুৰৰ আমাৰ অসমীয়া যোনবিলাকে লৈ গৈছিল তেখেতক মই সিহঁতক ৰিকুৱেষ্ট কৰিম আপোনালোকে যদি সঁচাকৈ তেখেতক মৰম কৰিছে সঁচাকৈ নিজৰ মই দেখিছোঁ এই কেপ্টেইনটোক কৈ আছিল হি ইজ আৱাৰ বছ বুলি জুবিনক দেখাই দিছিল এটা ভিডিঅ' আপোনালোকৰ যদি বছ হয় কিবা হয় যদি আপোনালোকে ইনভলভ কৰে আপোনালোকে নাজানিব পাৰে কেনেকুৱা ঢুকালকে বাট ইউ অল শুড কাম এণ্ড গিভ ইয়ৰ যদি নিদিয়ে আপোনালোকৰ আত্মাই আপোনালোকক কেতিয়াও ক্ষমা নকৰে হয় সঁচাকৈ জুবিন দাক যিসকলে মৃত্যুৰ মুখলৈ ঠেলি দিলে কাৰ্ডৰ মাধ্যমেৰে সেই কাৰ্ডকেইখনৰ মাধ্যমেদি যদি আমি চাওঁ সেই মাৰ্ডাৰ কৰা কেইগৰাকীয়ে শাস্তি পাবনে কেনেকুৱা ধৰণৰ শাস্তি পাব পাৰে মই ক'লোতো হিষ্টৰিক জাজমেণ্ট হ'ব হিষ্টৰিক জাজমেণ্ট এতিয়া অলৰেডি সিহঁতে আধা 90% মৰিয়ে আছে তুমি চাবা এতিয়া শামকানু মহন্ত হওক সিদ্ধাৰ্থে হওক আমি এইটো প্ৰাইম একিউজড ৰাইট কিন্তু আমি নাজানো সঁচাকৈ হয় নে নহয় বাট প্ৰাইম একিউজ যদিও হয় সেইটো আধা মৰা ন সিহঁতে এতিয়া জেলত থাকিও শান্তি নাপাব ওলায়ো পাব্লিকে হেক কৰিব ঘৰতো শান্তি নাপাব নেক্সট কাম এইটো আল্টিমেটলি ইউ চি জাষ্টিছ বুলি ক'লে যে খালি কোৰ্টে ধাব্বা মাৰাটো জাষ্টিছ নহয় দিছ ইজ অলছ' জাষ্টিছ যোনটো তেখেতে লাইফতো ভাবিব পৰা নাই যোন শামকানু মহন্তই জুবিনক হাঁহিছিল জুবিন এতিয়া 50% জুবিন হয় তেখেতৰ দায়িত্ব নাছিল নেকি জুবিন 50%ক 100% কৰাৰ জুবিনৰ ব্ৰেণ্ড এম্বেচাডাৰ কৰি জুবিনৰ নাম লৈ পেলাই তেখেতলোকে ইভেণ্ট কৰে তে সেই জুবিন এতিয়াতো তেখেতে ইভেণ্ট কৰিব পাৰিব নেকি তেখেতে এতিয়া বাচিলেও ঘৰত থাকিব ঘৰত কোনোবা এটাতো মানুহৰ আৱেগ মানুহৰ ইম'শ্যন চেণ্টিমেণ্টছ জড়িত আছে তুমি ভাবা নেকি তেওঁক সিহঁতেতো বিচাৰিছে যে আপোনালোকে SITকো কৈ চাগে আপোনালোকে আমাক ইয়াতেই ৰাখক নোলাব বাহিৰত সেইটো কি লাইফ নেকি সিদ্ধাৰ্থ কি কৰিব এই তোমাৰ ডাঙৰ হোটেলটোত আৰু একেবাৰে শেষত আমি আপোনাকো ধন্যবাদ জনাইছোঁ লগতে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম পুনৰ জুবিনদাৰ বিষয়ে নতুন কি তথ্য টেৰট কাৰ্ডৰ মাধ্যমেৰে জানিবলৈ পাৰোঁ আমি আপোনাৰ পৰা বিচাৰিবলৈ চেষ্টা কৰিম আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈ দৰ্শকক জনাবলৈ চেষ্টা কৰিম নতুন তথ্য তোমালোকে 3 দিনৰ ভিতৰত আৰু এটা ব্ৰেকিং নিউজ পাবা 3 দিনৰ ভিতৰত তেতিয়া তোমালোকে আহি মোক কণ্টেক্ট কৰিবা ঠিক আছে 3 দিনৰ ভিতৰত কি ধৰণৰ ব্ৰেকিং নিউজ এইটো এটা আৰু ডাঙৰ ব্ৰেকিং নিউজ ঠিক আছে জুবিনক কি লয়
আৰু জুবিনে এতিয়া খেলটো খেলিব জুবিন এনেকুৱা এটা আত্মা আছিল থাকোঁতেও সি মানুহক একদম মানে তেখেতক লগত ইনভলভ কৰাইছিল ঢুকোৱাৰ পিছতো ইনভলভ কৰাইছিল আচলতে জুবিন দা তাৰমানে এতিয়াও আমাৰ মাজত আছে কোনে কৈছে জুবিন গৈছে জুবিন আছে আৰু জুবিনে জন্ম ল'ব যেতিয়া তেখেতে এটা ৰেভলিউশ্যন আনিব ৰিজাল্ট অৰিয়েণ্টেড হ'ব তাৰপিছত জন্ম ল'বও পাৰে নল'বও পাৰে কাৰণ তেখেত এটা দিব্য আত্মা হয় এইবিলাক যে ঢুকাল সাগৰত মিলিল এইবিলাক নহ'লেতো এটা মানুহৰ এক্সাম্পল নাহিব ন হয় আচলতে চব শেষৰে এটা আৰম্ভণি থাকে বুলি কয় জুবিন দাৰ আমাৰ পৰা গুচি যোৱা আমাক এৰি থৈ যোৱাৰ এই যি সমগ্ৰ ঘটনা ইয়াতো আচলতে কোনোবাখিনিত এক নতুন আৰম্ভণি আছে বিগিনিং সঁচাকৈ জুবিন দাৰ মৃত্যুত আমি সকলো দুখিত কিন্তু আমি বিচাৰিছোঁ জুবিন দাই ন্যায় পাওক আৰু নতুন নতুন তথ্য আমি পুনৰ আপোনালোকৰ মাজলৈ এনেদৰে লৈ আহিম গতিকে চাই থাকিব বেটাৰ এণ্ড ব্ৰাইটাৰ